অকণমান ঘূৰি লওঁ ঘূৰাৰ পিছত লাহেকৈ কিনিম আৰু কি ল'ব লাগে এইখন দেখিছে নহয় ইয়াৰ পৰা দেখিবলৈ পাহাৰখন ইমান ধুনীয়া খালি জুম কৰিলে অকণ ফাটি যায় মানে মোৰ কেমেৰাটো বৰ ভাল নহয় হাই হেল্ল' নমস্কাৰ গাইজ চাই থাকক আৰু চাই থাকিব জি কে বৰুৱা আছাম ব্লগ আজি বহুত দিন হৈ গ'ল কিয়নো মই ব্লগ বনাব পৰা নাই আৰু বহুত অসুবিধা তাৰ বাবে ব্লগ বনাব পৰা নাছিলোঁ আজি এয়া ব্লগ এটা বনাইছোঁ আৰু ইমান ব্লগটো খাচ নহ'লেও মানে ওচৰ ধামাকাই হ'ব যিহেতু আমাৰ ঘৰত আজি মানে আমাৰ জেঠাইহেঁতি আৰু আমি লগতে মানে মৰণা মাৰিম বুলি লৈছোঁ মৰণা মানে ধৰক মেচিনৰ পৰা মৰণা মাৰি ধৰক আজি ডাঙৰ এটা ডবল পাৰ্টি হ'ব সেই পাৰ্টি সকলো দেখুৱাই আছোঁ আপোনালোকক আৰু বৰ্তমান মই থিয় হৈ আছোঁ আমাৰ বাৰীখনত এয়া বাৰীখন বৰ ইমান খাচ নহয় যদিও এবাৰ দেখুৱাই দিছোঁ দেখিছে ইয়াৰ পৰা আমি বেলেগ জেগাত আছিলোঁ মানে বেলেগ জেগাৰ পৰা মানে উঠি অহা আজি বেছিদিন হোৱা নাই প্ৰায় 3 বছৰ চলি আছে ৰানিং আৰু সেইবাবে বৰ ভালকৈ মানে খাচ বাৰীখন উঠাব পৰা নাই সেইটো কাৰণে উঠিব লাহে লাহে আপোনালোকৰ আশীৰ্বাদত যাতে আৰু আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰিব এতিয়া গাখীৰটো খীৰাই লওঁ গাখীৰটো খীৰাই চাহ তাহ খাব লাগিব চাহ তাহ খাবলৈ কাৰণে এতিয়া গাখীৰ লাগে গাখীৰ খীৰাব লাগিব আৰু ভাইটিয়ে গৈছে দোকানলৈ বিস্কুট আনিবলৈ ভালকৈ খুৱাম আৰু চাহটো এতিয়া খুৱাব এইজনী আৰু বিনীতা কেমেৰা ধৰিব মই মানে গাখীৰ খীৰাম এতিয়া পোৱালিজনে খাবলৈ কিমান উৎপাত কৰি আছে আজি দিনটো মেৰিগ'ল্ড বিস্কুটৰ পৰা ভিডিঅ'টো চুৰু কৰা হৈছে বুলি ক'ব পাৰি যিহেতু মেৰিগ'ল্ড বিস্কুটটো খাই কিনে মুঠতে চাহৰ লগত ভাল লাগে হয় নাই জেঠাই এয়া জেঠাই জেঠু এইজনী আমাৰ শহুৰ বুঢ়ী আৰু আমাৰ বিনীতা একদম ছাতি পুতি মুঠতে ইফালে 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 কিমান কাম হয় ন ময়ো চাহ খাই লওঁ বিস্কুটে সৈতে আৰু এইজনী আমাৰ বিনীতা কাপোৰ পিন্ধি আছে মানে ওলাই আছে এতিয়াই ধুনীয়া আছে হেণ্ডচাম হৈ আছে মানে যিহেতু বজাৰলৈ গৈছে নে অকণমান টিপটপকৈ ওলাই কিনে যায় মানে হয় নাই যিহেতু অকণমান চাওক মানে চোৱা কথা নহয় মানে ওলাই কিনে ভালকৈ যাব লাগে মানে যিহেতু মানে মনটো নিজৰ অকণমান ভাল হয় আৰু হয় নাই যিয়ে নহওক ইমান লেতেৰি বুলি সেই তাৰ বাবে ওলাই লৈছে এতিয়া ধুনীয়া হৈ লৈছে আচ্ছা যিয়ে নহওক তোমাক চাব বুলি নাভাবিবা গম পাইছা নাই ঠিক আছে চালে একো আপত্তি নাই হয় নাই চালে একো আপত্তি নাই চাব পাৰি এইজনী আমাৰ মধু আহিলে বেটি এইজনী আমাৰ মধু বেটি এনায়কৰ ঘৰত গৈ কিনে মুঠতে আমাৰ ঘৰ পাহৰি গৈছে এতিয়াহে মনত পৰিছে নেকি কিবা এটা বজাৰ যাম বুলিকে সেয়া মানে আহিছে আৰু লমাই হয়নে সেইকাৰণে মাকৰ ওচৰত মানুহ ওচৰৰ পৰা আনিব নালাগে এতিয়া দেখিছে হয় আমাৰ যিহেতু মানে শহুৰ বাৰীৰ ঘৰটো মানে শহুৰ বাৰীৰ একদম ওচৰতে জাষ্ট ওচৰতে মানে অলপ আঁতৰত আছিলে যদিও মানে এতিয়া যোনটো জেগাত আছিলোঁ আমি সেইটো জেগাত মানে চিমেণ্ট নদী মানে গৰা কাটি কিনে সেইডোখৰ জেগা মানে বৰ বৰবাদ কৰিলে বহুত ধুনীয়া জেগা আছিলে সেইবাবে তাৰ পৰা মানুহখন চব উঠি কিনে নিজৰ জেগাত মানে যোন জেগাত মানে যাৰ মাটি হৈছে মানে য'ত যাব পাৰিছে আৰু তাত আছেগৈ আৰু এতিয়া আমি ইয়াত আহিলোঁ মানে ডেমগাঁও বেছি দূৰ নহয় ওচৰতে আৰু গাঁওখন বেছি দূৰৰ নহয় মানে সেই আমি ইয়াত আহি লৈ কিনে এতিয়া ইহঁতিও মানে সৰু বুঢ়া এটিও ওচৰত আহি কিনে মানে নাপায় সৰু বুঢ়া এটিও ওচৰত আহি কিনে মানে ওচৰতে আছে এতিয়া আমাৰ বেছি দূৰ নহয় মানে প্ৰায় 200 মিটাৰমান আঁতৰতে জাষ্ট যিহেতু মানে ভাল লাগিছে একদম ওচৰতে মাতিলেই যেতিয়া আৱাজটো শুনি পায় আৰু কি লাগিছে হয় নাই
হৰি বেনিতা ইয়াতো মাকৰ ঘৰৰ ওচৰ পাইছোতো টেনশ্যন নাই এতিয়া মানে গাড়ী ভাড়া দৰকাৰ নাই বঢ়িয়া মস্তিকে মানে মুঠতে দুখোজমান মাৰিলে মানে ঘৰ পাই যায় আৰু মাকৰ ঘৰ বলক গৈ থাকোঁ এতিয়া বজাৰলৈ এইখন ডিমৌ টাউনৰ পৰা ওলাই গৈ আছোঁ মানে আপুনি বেক চাইডৰ মানে এনেকৈ পশ্চিম চাইডলৈ মানে বজাৰখন আছে বজাৰখনত মানে এতিয়া কোনফালৰ পৰা গৈ আছোঁ সেইটো দেখুৱাম বাৰু কোনো ৰাস্তাৰ পৰা সোমাই যাবলৈ এইটো হয় মানে জোনাই ৰোড হাই ৰোড হয় জোনাই ৰোড ইয়াৰ পৰা মানে অকণমান ৰাইট চাইডৰ পৰা গৈ পিনে সোমাব লাগে মানে আমাৰ যিহেতু ঘৰটো পূব চাইডৰ পৰা আহিবলগীয়া হয় পূব চাইডৰ ৰাস্তাটোৰ পৰা আহি মানে এনেকৈ জোনাই ৰোডৰ পৰা অকণমান চিলাপথাৰলৈ গৈ ৰাইট চাইডে মানে ঘূৰি দিব লাগে এফালৰ পৰা গৈ এনেকৈ সোমাই যাওঁ মানে এতিয়া সোমাই গৈ এইফালে বজাৰৰ পৰা এয়া দেখিবলৈ পাইছে এইফালৰ পৰাই মানে বজাৰ সেইখন বজাৰ দেখি পাই আছে এবাৰ দেখিছেনে এতিয়া যিয়ে নহওক বজাৰখন অকণমান ঘূৰি লওঁ দেখিছে ডাঙৰ বজাৰ দেখিবলৈ বহুত মানে এইটো মাথাৰ পৰা সিটো মাথাৰলৈকে গ'লে মানে বহুত টাইম লাগি যায় মানে বহুত ডবল বজাৰ এখন আমাৰ ডিমৌ বজাৰখন অকণমান ঘূৰি লওঁ ঘূৰাৰ পিছত লাহেকৈ কিনিম আৰু কি ল'ব লাগে এইখন দেখিছে নহয় ইয়াৰ পৰা দেখিবলৈ পাহাৰখন ইমান ধুনীয়া খালি জুম কৰিলে অকণ ফাটি যায় মানে মোৰ কেমেৰাটো বৰ ভাল নহয় বৰ্তমান ঘৰ আহি পালোঁ আৰু ঘৰ আহি পাই কিনে ভাত কেইটামান খাই লওঁ ভাত কেইটামান খাই কিনে কি কৰিছোঁ দেখুৱাই আছোঁ আৰু এটা কথা অকণমান আগত মানে কথা এষাৰ কৈছিলোঁ যিহেতু মানে মৰণা মাৰিবৰ কাৰণে আৰু মৰণা মাৰিব হ'লে মানে বহুত ৰাতি হৈ যাব সেইবাবে আজি মানে মৰণা মৰাৰ সেই ভিডিঅ'টো মই আপলোড কৰিব নোৱাৰিম বাবে ইমানতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে সুখত থাকক ভালকৈ থাকক হাঁহি থাকক আৰু মোৰ ভিডিঅ'টো যদি এতিয়ালৈকে কোনো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব মুঠতে আগবঢ়াই দিব আপোনালোকক পুনৰ